Hi friends, Rana-manashi'sVlog লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই আপোনালোকৰ বাবে লৈ আহিছো গৰমৰ দিন কেইটাত চুলিৰ যতন কেনেকৈ ল'ব লাগে। এতিয়া যেহেতু গৰম পৰিছে তাৰ বাবে আমি চুলিখিনি মেলিও থব নোৱাৰো আৰু বান্ধি থোৱাৰ ফলত আমাৰ চুলিখিনি ঘামি থাকে। এই ঘামখিনিয়ে যথেষ্টখিনি চুলিখিনিৰ ক্ষতি কৰে। তাৰ ফলত চুলি হৰা আৰম্ভ হয়, চুলিৰ গুৰিবোৰ খজুৱাবলৈ ধৰে আৰু উফিৰ সমস্যাও দেখা দিয়ে। গৰমৰ দিন কেইটাত আসলতে চুলিখিনি সদায় ধুব লাগে, কিন্তু যদি আমি সদায় ধুব নোৱাৰো তেন্তে এদিন এৰি এদিন হলেও ধুবলৈ যত্ন কৰিব লাগে। তাৰ কাৰণে আমি গৰমৰ দিন কেইটাত চুলিখিনিৰ বিশেষভাৱে যত্ন লোৱা উচিত। চুলিৰ গুৰিবোৰ যদি খজুৱাবলৈ আৰম্ভ হয় তেন্তে আপোনালোকে নাৰিকল তেলৰ লগত মেথি গুটি গৰম কৰি হেয়া ঠাণ্ডা হ'বলৈ দি মূৰ ধোৱাৰ আধা ঘণ্টামান আগত লগাই আপোনালোকে যি শ্যাম্পু ব্যৱহাৰ কৰে হেয়াৰে ধুই দিব। তেতিয়া আপোনালোকে চুলিৰ গুৰিৰ খজুৱতিৰ পৰাও সকাহ পাব। এয়া আপোনালোকে সপ্তাহত দুবাৰকৈ কৰিব। আৰু যিবিলাকৰ উফিৰ সমস্যা আছে তেওঁলোকে নাৰিকল তেলৰ লগত এল'ভেৰা জেল আৰু নেমুৰ ৰস মিহলাই চুলিত লগালে উফিৰ সমস্যা নাইকিয়া হ'ব। হেয়া আপোনালোকে সপ্তাহত 3 দিন লগাব। দৈও আপোনালোকে চুলিত লগাব পাৰে। হেয়া ঘৰত কৰা দৈ হ'লে ভাল আৰু দৈখিনি টেঙা হ'ব লাগে। টেঙা দৈ চুলিৰ গুৰিত লগালে উফিৰ পৰা বহুখিনি ৰক্ষা পাব পাৰি। নাৰিকল তেলৰ লগত অলিভ অইল মিহলাই হেয়া সামান্য গৰম কৰি ঠাণ্ডা হ'লে চুলিৰ গুৰিত লাহে লাহে মালিচ কৰি 15 মিনিটমান ৰাখি তাৰ পিছত আপোনালোকে ব্যৱহাৰ কৰা শ্যাম্পুৰে ধুই পেলাব। তেতিয়াও উফিৰ সমস্যাৰ পৰা বহুখিনি সকাহ পাব। চুলিত তেল লগাই আপোনালোকে ৰ'দত নোলাব। ৰ'দৰ তাপে চুলিখিনিৰ বেছি ক্ষতিহে কৰিব। আৰু কেতিয়াবা যদি যাব লগাও হয় আপোনালোকৰ সুবিধা অনুযায়ী চুলিখিনি ঢাকিহে বাহিৰলৈ ওলাব। আৰু এটা কথা মনত ৰাখিব, চুলি ধোৱাৰ ক্ষেত্ৰত আপোনালোকে গৰম পানী ব্যৱহাৰ নকৰিব। আপোনালোকে ব্যৱহাৰ কৰা ফণিখন সদায় পৰিষ্কাৰ কৰি ল'ব, তাৰ পিছতে ব্যৱহাৰ কৰিব। আৰু যিখন গামোচা নাইবা টাৱেল ব্যৱহাৰ কৰে হেয়া সদায় পৰিষ্কাৰ হ'ব লাগে। একাপ গৰম নকৰা গাখীৰ, কেইটোপালমান নেমুৰ ৰস আৰু 3 চামুচ বেচন, এইখিনি বস্তু ভালদৰে মিহলাই চুলিৰ গুৰিত লগাব আৰু আধা ঘণ্টামান ৰাখি পৰিষ্কাৰ ঠাণ্ডা পানীৰে ধুই দিব। এই পেকটো লগোৱাৰ পিছত আপোনালোকে শ্যাম্পু নকৰিলেও হ'ব, পৰিষ্কাৰ পানীৰে ধুই দিলেই হ'ল। এইখিনি নিয়ম আপোনালোকে কৰি চালে নিশ্চয় সুফল পাব। ভিডিঅ'টো যদি চাই ভাল পালে লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকক পুনৰ লগ পাম। নমস্কাৰ।